নমস্কাৰ, মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোক সকলোকে মোৰ এষ্ট্ৰগুৰু ভিডিঅ'টোলৈকে স্বাগতম জনাইছোঁ। আজি মই শনিৰ 7.5, শনিৰ ঢেইয়া, দুখ আদিৰ দুখ কষ্ট নিবাৰণৰ হেতু শনি যন্ত্ৰ বনোৱাৰ বিষয়ে আলোচনা কৰিব ওলাইছোঁ। শনিৰ 7.5 বা ঢেইয়াত মানুহৰ যথেষ্ট কষ্ট হয়, তাক বৰ্ণনা কৰিব নোৱাৰে। আশা কৰোঁ আপোনালোকৰ এই যন্ত্ৰখনৰ সহায়ত যথেষ্ট লাভ পাব। য'ত দুখ কষ্ট নানান ধৰণৰ পীড়াৰ কথা আহে, সেই ক্ষেত্ৰত শনিদেৱ বা শনি গ্ৰহ আপুনি সংলগ্ন হৈ যায়। প্ৰত্যেক ৰাশিৰ মানুহৰ জীৱনতে শনি 7.5 বা শনিৰ ঢেইয়া আহে। 7.5 বুলিলে 7.5 বছৰ বুজায়। আঢ়ৈ বছৰকৈ 3টা ভাগত শনিৰ 7.5ক ভাগ কৰা হয়। এই সময়ত মানুহৰ জীৱনত বহু দুখ কষ্ট আহে। সেই ক্ষেত্ৰত শনিৰ সিদ্ধ যন্ত্ৰ বা তাবিজ আপোনালোকে যাতে ঘৰতে বনাব পাৰে, সেইবাবে মই এই যন্ত্ৰ বনাবলৈ লৈছোঁ। ইয়াৰ উপৰিও কুণ্ডলীত যাৰ শনিৰ বেয়া প্ৰভাৱ থাকে, শনি দুৰ্বল থাকে বা শনিৰ কাৰণে যদি ভয়ংকৰ কষ্টৰ সন্মুখী হয়, তেতিয়া এই যন্ত্ৰ পূজা ঘৰত ৰাখিও পূজা কৰিব লাগে। এই যন্ত্ৰখন নফটা ভোজপত্ৰ বা ষ্টীলৰ পাতত বনাব পাৰে। ভোজপত্ৰত আপোনালোকে যদি অষ্টগন্ধৰ চিয়াহীৰে বনাই তাবিজ কৰি পিন্ধিব পাৰিব। ই বিশেষ টানো নহয় আৰু খৰচো বেছি নপৰে। অষ্টগন্ধৰ চিয়াহী আৰু ভোজপত্ৰ অনলাইনতো পাব আৰু যিকোনো পূজাৰ সামগ্ৰী থকা দোকানতো পাব পাৰে। এইখন সহজ পদ্ধতিৰ অংক বা নিউমাৰিকেল যন্ত্ৰ। ইয়াৰ বাবে ডাঙৰ বৰ্গ আঁকি সমানে 9টা বৰ্গ কৰিব আৰু মই কোৱা ধৰণে লিখি ল'ব। এই ক্ষেত্ৰত এইখন যন্ত্ৰ এনেকৈ ডাঙৰকৈ বৰ্গ এটা আঁকি তাক 9টা ভাগত সমানে ভাগ কৰি লিখি যাব 12, 7, 14, 13, 11, 9, 8, 15, 10। এই যন্ত্ৰখন বনাই ষ্টীলৰ মাদুলিত ভৰাই মুখ বন্ধ কৰি কলা সূতাত ওলোমাই হাতত, কঁকালত বা ডিঙিত পিন্ধিব পাৰে। এই যন্ত্ৰখন বনাওঁতে ডালিমৰ ডাল জোঙা কৰি ল'ব বা তুলসীৰ ডাল জোঙা কৰি সেই ডালেৰে লিখিব। এই তাবিজটো পিন্ধাৰ আগতে শনি মন্দিৰত গৈ সিদ্ধ কৰি আনিব। যদি শনি মন্দিৰ ওচৰত নাথাকে, যিকোনো মন্দিৰত গৈও সিদ্ধ কৰিব পাৰে। মন্দিৰৰ পূজাৰীক শনি মন্ত্ৰ মাতিবলৈ ক'ব আৰু আপুনি নিজে শনিবাৰে শনি চালিচা পঢ়ি বা শনি চালিচা পাঠ কৰি এই মাদুলিটো ধাৰণ কৰিব। মাদুলি বা তাবিজ পিন্ধিব যদি বেয়া পায়, সোণাৰীৰ তালে গৈ ষ্টীলৰ পাতত সৰুকৈ সিদ্ধ বনাই ল'ব পাৰিব আৰু তাৰপিছত মন্দিৰত গৈ সিদ্ধ কৰি আনি পূজাস্থলীত বা নিজৰ পূজা ঘৰত ৰাখিব আৰু সেৱা পূজা কৰিব। এই যন্ত্ৰ কুণ্ডলীত যদি শনি নিজ থাকে, তেতিয়া পূজা কৰি থকাটো একেবাৰেই দৰকাৰী। কমজোৰ শনিৰ বাবে এই যন্ত্ৰ বহুত সুফলদায়ক। মকৰ ৰাশি আৰু কুম্ভ ৰাশিৰ ক্ষেত্ৰত শনিৰ স্বামী গ্ৰহ অলপ কমজোৰ। সেয়েহে এই দুই ৰাশিৰ ক্ষেত্ৰতো মন্দিৰত ৰাখি পূজা কৰাটো অতি বাঞ্ছনীয়। শনিৰ দশাৰ বাবেও এই যন্ত্ৰ পিন্ধিলে যথেষ্ট ভাল বা নিপিন্ধিলে মন্দিৰত আহি পূজা কৰিলেও ভাল। এইখিনি কৈয়ে মই এষ্ট্ৰগুৰু ৰেখাই আপোনালোকৰ ওচৰৰ পৰা
এইখিনি কৈয়ে মই এষ্ট্ৰগুৰু ৰেখাই মোৰ এষ্ট্ৰগুৰু ভিডিঅ'টো সামৰণি মাৰিলোঁ। আপোনালোকৰ যদি কুণ্ডলী সম্বন্ধীয় কিবা প্ৰশ্ন থাকে তেনেহ'লে মই দিয়া ফোন নম্বৰত জন্ম তাৰিখ, জন্ম সময় আৰু জন্মস্থান লিখি হোৱাটছআপ কৰিব। মই যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিম। সদশেষত আপোনালোকলৈ অনুৰোধ যে মোৰ ভিডিঅ'টো যদি চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।